করোনা ভাইরাস, যার নাম শুনিলেই ভয় লাগে। ই এটা ভয়ঙ্কর ৰোগ, যি ভাইৰাছে সমগ্ৰ দেহতেই এক আতংকৰ সৃষ্টি কৰিছে। করোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহক সতৰ্কতা দিবলৈ শিক্ষা বিভাগে এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে। তো শিক্ষা বিভাগে কি নিৰ্দেশনা প্ৰেৰণ কৰিছে, তো বলক আমি জানি লওঁ শিক্ষা বিভাগে কি বিশেষ নিৰ্দেশনা জাৰি কৰিছে। করোনা ভাইৰাছৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা। কোনো বিদ্যালয় বা মহাবিদ্যালয়ত এতিয়াৰ পৰা অনুষ্ঠিত নহ'ব পাঠদানৰ পূৰ্বে প্ৰাতঃসভা। শিক্ষা বিভাগে জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা। ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা। কোনো ধৰণৰ অনুষ্ঠান বিদ্যালয় বা শিক্ষা অনুষ্ঠানত আয়োজন কৰিব নোৱাৰিব। বিদ্যালয় বা শিক্ষা অনুষ্ঠানত কোনো ছাত্ৰ ছাত্ৰীক প্ৰেৰণ কৰিব নোৱাৰিব। শিক্ষা ভ্ৰমণৰ বাবে হাত পৰিষ্কাৰ কৰাৰ বাবে বিদ্যালয়সমূহত থাকিব লাগিব বিশেষ ব্যৱস্থা। শিক্ষকসকলেও এই দিশত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ পদক্ষেপ ল'বলৈ কোৱা হৈছে। বিদ্যালয়ৰ মুৰব্বীসকলক বিদ্যালয় চৌহদ পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিৰ্দেশনা দিয়া হৈছে। ৰাজ্যৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰিছে এই নিৰ্দেশনা। 15 মাৰ্চ 2020 পৰা কাৰ্যকাৰী হ'ব এই নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নিয়মসমূহ মানি চলিব লাগিব। তো এয়া আছিল করোনা ভাইৰাছৰ পৰা মানুহ বাচি থাকিবলৈ ৰাজ্যৰ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আপোনাৰ বন্ধুবৰ্গলৈ বেছি বেছি শ্বেয়াৰ কৰি দিব, আৰু এতিয়ালৈকে যদি আপুনি আছামিজ অনলাইন টেক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব।